দুমুঠি অন্নৰ কাৰণে মানুহে জীৱনত ইমান কষ্ট কৰে, তাকে লৈ দুই এষাৰ লিখিছিল, আগবঢ়াইছোঁ আপোনালোকলৈ। ঠাণ্ডা ৰাতি শীতৰ প্ৰকোপত কোনোবাই পৰি আছে ৰাস্তাৰ কাষত, কোনোবাই খোৱাৰ ওপৰত খাইছে, কোনোবাই পেলাই দিয়াৰ পৰা উতলিছে। কষ্টকৰ জীৱনৰ দুখ লগা ছবি দুমুঠিৰ কাৰণে আছে য'তে ত'তে পৰি। কোনোবাই আছে কিমান চাফ চিকুণত, কোনোবাই পৰি আছে নলা নৰ্দমাৰ ওপৰত। কপালে যেন লগ নিদিয়ে দুমুঠিৰ কাৰণে ইমান কষ্ট কৰে। থকাজনে দৌৰিছে আধুনিকতাৰ ফালে, নথকাজনে বুটলিছে ভোগৰ কাৰণে। যাৰ খাবলৈ নাই সি বুজি পায় ক্ষুধাৰ তাড়না, পেলাই দিয়াৰ পৰা বুটলি খাইছে, ইয়াতকে নাই আৰু বেদনা।